হেল্ল' এভৰিৱান। বহুতে নাজানে যে ফেচবুক পেজৰ পৰা আমি যে ইনকাম কৰিব পাৰোঁ আৰু এই ইনকাম পাবৰ কাৰণে আমি প্ৰথমে ফেচবুক পেজ বনাব লাগিব আৰু ফেচবুক পেজ নাথাকিলেও কোনো কথা নাই। আপোনাৰ যোনটো ফেচবুক প্ৰফাইলটো আছে ফেচবুক প্ৰফাইলটো আপোনাৰ ফেচবুক পেজলৈ সলনি কৰিব লাগিব আৰু সেই সলনি আমি কেনেকৈ কৰিম আপোনালোকক মই অলপমান দেখাব খুজিছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈ চাব। এই যে আমাৰ ফেচবুক প্ৰফাইলটো আছে এই প্ৰফাইলৰ কাষত যে আমাৰ 3 ডট আছে এই ডটটো ক্লিক কৰি দিব। ক্লিক কৰি উঠি ইয়াতে আমাৰ আছে একদম ইয়াতে চাব এডিট আছে, প্ৰফাইল ষ্টেটাছ আছে, মিটা ভেৰিফাই আছে, এচিভ আছে, ভিউ এছ আছে, এক্টিভ লগ আছে, ৰিভিউ পোষ্ট এণ্ড টেক্স আছে, প্ৰাইভেট চেণ্টাৰ আছে, চাৰ্চ আছে, টাৰ্ণ অফ প্ৰফেশ্যনেল মুড আছে। এই যে টাৰ্ণ অফ প্ৰফেশ্যনেল মুড আছে এইটো আপোনাৰ অফৰ জেগাত অন থাকিব, ঠিক আছে। আৰু আপোনালোকে সেইটো ক্লিক কৰি দিব আৰু লগালগ এই আপোনাৰ প্ৰফেশ্যনেল মুডটো অন হৈ যাব। তেতিয়া হয় আপোনাৰ প্ৰফাইল যিটো প্ৰফাইল থাকে সেইটো পেজলৈ কনভাৰ্ট বা সলনি হৈ যাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোক ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।